গুড মৰ্নিং সকলোকে। ৰাতিপুৱা প্ৰায় 7:30 মান বাজিছে আৰু আমাৰ কেম্পাছৰ খেতি অলপমান দেখাই দিওঁ বুলি আজি আহিছোঁ দেই। ধুনীয়া পৰিৱেশ আৰু ইফালে এয়া ল'ৰা স্কুল যাব ওলাইছে আৰু এয়া স্কুল গাড়ী আহি পাইছে দেই। বাই বাই। বেটাক পঠাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এইখিনি চাগে জ্বালা হয় দেই, ধুনীয়াকৈ ৰুই থৈ দিছে আৰু এইকেইটা ঠাণ্ডা দিনত পূৰা খেতি কৰাৰ চখ আমাৰ দাদাহঁতৰ, ঠিকছে খেতি কৰে। যিয়ে নহওক এয়া সৰু সৰু জ্বালা, তাৰপিছত ওলকবি, এটা ওলকবিয়ে ৰুইছে বাল্টিঙত, তাকো ধুনীয়াও হৈছে বাৰু। যিয়ে নহওক বহুত ধুনীয়া। আৰু ইফালে ফুল চব আছে, খেতিৰ লগত ফুলো আছে আমাৰ। এইখিনি হৈছে লোকেল লাই আৰু মাজে মাজে সৰু সৰু আলু দিয়া আছে দেই। আৰু এই সিফালে হৈছে আপোনাৰ নহৰু। আমাৰ কেম্পাছৰ খেতি বহুত ধুনীয়াকৈ কৰিছে দেই দাদাহঁতে। আৰু ইফালেও আছে বাৰু কিবা কিবি ডাঙৰ ডাঙৰ হাইব্ৰিড লাইটো আছে ইফালে। তাৰপিছত লফা শাক আছে, আলু আছে, পিঁয়াজ আছে আৰু এইখিনি চাগে পালেং নেকি, পালেং আৰু এনেকৈ কিবা কিবি আছে। ইফালে আছে ধনিয়া, ধুনীয়াকৈ একদম খেতি কৰি থৈ দিছে ৰাজহুৱা, যাৰ ইচ্ছা কোনে ছিঙি লৈ যাব পাৰে আৰু।